নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল জ্ঞান যুগাৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। তোমালোকে এই কথাটো জানানে যে যিসকল ব্যক্তিয়ে জীৱনত সফল হয় বা নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে তেওঁলোকে দিনটোৰ বেছি সময় কি কামত ব্যৱহাৰ কৰে? তেওঁলোকে দিনটোৰ বেছি সময় কিতাপ পঢ়ে আৰু তাৰ পৰা নলেজ লয়। কাৰণ তেওঁলোকে জানে যে কিতাপৰ পৰা যি জ্ঞান পাব পাৰি সেই জ্ঞান অন্য বস্তুৰ পৰা ল'ব নোৱাৰি। সেয়ে তেওঁলোকে যিমান সম্ভৱ দিনটোৰ বেছি সময় কিতাপ পঢ়াত ব্যৱহাৰ কৰে। সেয়ে তোমালোকেও নিজৰ দিনটোৰ যিমান সময় তোমাৰ বাবে সম্ভৱ সিমানখিনি সময় কিতাপ পঢ়িবলৈ ব্যৱহাৰ কৰা। বৰ্তমান তোমালোক নতুন, সেয়ে অলপ সময় কিতাপ পঢ়িবলৈ যত্ন কৰা। বেছি সময় তোমাৰ বাবে সম্ভৱ নহ'ব। অলপ সময় পঢ়িবলৈ যত্ন কৰা যাতে তুমি ভৱিষ্যতে লাভান্বিত হ'ব পাৰা তাৰ পৰা। আজি মই বিশিষ্ট লেখক পিটাৰ এফ ড্ৰাকাৰৰ মেনেজিং ওৱানছেল্ফ নামৰ কিতাপখনৰ মূল কথাখিনি তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম, যাৰ জৰিয়তে তোমালোকে নিজকে জীৱনত সঠিক পথত পৰিচালিত কৰিবৰ বাবে সুবিধা পাবা। নিজকে সঠিক পথত পৰিচালিত কৰিবৰ বাবে কবিয়ে কিতাপখনৰ জৰিয়তে কোৱা প্ৰথমটো কথা হৈছে নো ইয়ৰ চেল্ফ, অৰ্থাৎ নিজকে ভালদৰে বুজা। নিজকে ভালদৰে বুজা অৰ্থাৎ তুমি কি কামৰ বাবে যোগ্য, অৰ্থাৎ তুমি কি কাম কৰিব লাগে সেইটো স্থিৰ কৰা। ইয়াৰ বাবে কিছু সময় তুমি ৰুম এটাত অকলশৰে বহি লোৱা আৰু কাগজৰ টুকুৰা এটা আৰু কলম এটা লোৱা আৰু তাত নোট কৰা যে তুমি কি কাম কৰি ভাল পোৱা, সেই কামকেইটা নোট কৰা আৰু লক্ষ্য কৰা যে সেই কামকেইটাৰ ভিতৰত কোনটো কামে তোমাক ভৱিষ্যতে লাভান্বিত কৰিব, যিটো কামৰ পৰা তুমি ভৱিষ্যতে প্ৰফিট পাবা। সেই কামটো লক্ষ্য কৰা আৰু বৰ্তমান সেই কামটোত তুমি কিমান টাইম দি আছা সেইটো চোৱা। যদি বৰ্তমান তুমি সেই কামটোৰ ওপৰত টাইম দিয়া নাই তেনেহ'লে টাইম দিবলৈ লোৱা, কাৰণ সেই কামটো তুমি ভাল পোৱা কাম, সেয়ে তুমি সেই কামটোত সোনকালে ইম্প্ৰুভ কৰিবা। যদি সেই কামটোত তুমি সময় দিয়া তেনেহ'লে অন্য এজন ব্যক্তিৰ তুলনাত তুমি সোনকালে ইম্প্ৰুভ কৰিবা আৰু তুমি সোনকালে সফলতা পাবা। সেইকাৰণে কবিয়ে কৈছে যে তুমি কি কামৰ বাবে যোগ্য, তুমি কি কাম কৰিব লাগে সেইটো ফাৰ্ষ্টতে স্থিৰ কৰা আৰু সেই কামটোত সময় দিয়া এতিয়াৰ পৰাই। দ্বিতীয় কথা কবিয়ে কৈছে তোমাৰ ক্ষমতা কিমান, অৰ্থাৎ যিকোনো কাম এটা কৰিলে তোমাৰ সেই কামটোৰ প্ৰতি কিমানখিনি যোগ্যতা আছে সেইটো স্থিৰ কৰি ল'বা। ধৰা তুমি জিম কৰিব গৈছা, জিম কৰোঁতে তুমি 20 কেজি ৱেইট কণ্ট্ৰল কৰিব পাৰা। মেক্সিমাম 20 কেজি ৱেইট এটা তুমি ধুনীয়াকৈ কণ্ট্ৰল কৰি এক্সাৰচাইজ কৰিব পাৰা। যদি তুমি 30 কেজি ৱেইট লগাই লোৱা তেনেহ'লে তুমি সেইটো কণ্ট্ৰল কৰিব নোৱাৰিবা, কাৰণ তোমাৰ কেপাচিটি 20 কেজি আৰু যদি 30 কেজি মাৰিবলৈ যোৱা তেনেহ'লে তোমাৰ ক্ষতি হ'ব। সেইকাৰণে কবিয়ে কৈছে যে তোমাৰ কেপাচিটি কিমান, যিকোনো কাম এটা আৰম্ভ কৰাৰ আগত সেই কামটোত তুমি কিমানখিনিলৈকে কেপাবল, যোগ্য সেইটো স্থিৰ কৰি লোৱা আৰু তাৰ লগেহে ৰিস্ক লোৱা। তাৰ ওপৰঞ্চি ৰিস্ক ল'বলৈ নাযাবা। যদি তাৰ ওপৰঞ্চি ৰিস্ক ল'বলৈ যোৱা তেনেহ'লে ক্ষতি হ'ব বুলি কবিয়ে কৈছে। সেইকাৰণে কবিয়ে কৈছে যে যি কৰাৰ আগত কামটোৰ প্ৰতি তুমি কিমানখিনি কেপাবল সেইটো স্থিৰ কৰি লোৱা। 3 নম্বৰ কবিয়ে কথা কৈছে ফিডবেক এনালাইচিছ। ইয়াৰ দ্বাৰা কবিয়ে বুজাব খুজিছে যে তুমি যিকোনো কাম এটা কৰোঁতে তুমি নিজকে ডেইলি কিমানখিনি ইম্প্ৰুভ কৰি আছা সেই কথাখিনি ডেইলি এখন বহীত নোট কৰি যোৱা আৰু 6 মাহৰ মূৰত বা এবছৰৰ মূৰত সেইখিনি বহীখন উলিয়াই লক্ষ্য কৰা যে তুমি 6 মাহৰ তুলনাত আজি নিজকে কিমান ইম্প্ৰুভ কৰিলা বা এবছৰৰ আগৰ তুলনাত তুমি নিজকে কিমান ইম্প্ৰুভ কৰিলা। অন্য এজন ব্যক্তিৰ লগত নিজক কেতিয়াও তুলনা নকৰিবা। নিজক অন্য এজন ব্যক্তিৰ সৈতে তুলনা কৰি নিজক কেতিয়াও ডাউন কৰাটো যোগ্য বুলি কবিয়ে কোৱা নাই। সেয়ে নিজৰ পাষ্টৰ সৈতে কবিয়ে তুলনা কৰিব গৈছে, যাতে তুমি আগৰ তুলনাত কিমান ইম্প্ৰুভ হ'লা সেইটো লক্ষ্য কৰা, যিয়ে তোমাক সফলতাৰ দিশে আগুৱাই লৈ যাব। শেষত কবিয়ে কৈছে যে হাউ ডু ইউ লাৰ্ণ, অৰ্থাৎ তুমি কেনেকৈ শিকা সেইটো লক্ষ্য কৰা, কাৰণ সকলো ব্যক্তিৰ শিকা ধৰণটো বেলেগ বেলেগ হয়। কিছুমান ব্যক্তিয়ে অন্য ব্যক্তিক শিকাই পেলাই শিকে, নিজে জানা কামখিনি অন্য ব্যক্তিক শিকায় আৰু তাৰ পৰা জ্ঞান লয়। আৰু কিছুমান ব্যক্তিয়ে অন্য ব্যক্তিয়ে কৰি থকা কামবোৰ চাই পেলাই তাৰ পৰা শিকে। আৰু কিছুমানে যেতিয়ালৈকে তেওঁক অন্য এজন ব্যক্তিয়ে বুজাই নিদিয়ে ভালকৈ তেতিয়ালৈকে তেওঁ বুজিব নোৱাৰে বা শিকিব নোৱাৰে। অন্য এজন ব্যক্তিয়ে যেতিয়া তেওঁক শিকাই দিয়ে তেতিয়া তেওঁ সোনকালে শিকিব পাৰে। সেয়ে চবৰে শিকা ধৰণটো বেলেগ বেলেগ। তুমি কোনেকে ধৰণে শিকিলে সোনকালে অবজাৰ্ভ কৰিব পাৰা, অৰ্থাৎ লক্ষ্য কৰিব পাৰা, সেইটো স্থিৰ কৰিবলৈ কবিয়ে কৈছে আৰু সেই ধৰণে শিকিবলৈ কবিয়ে কৈছে। তুমি যি ধৰণে কাম শিকি ভাল পোৱা তেনেদৰে শিকিবলৈ লোৱা যদি তুমি যিকোনো কাম সোনকালে শিকিব পাৰিবা, অৰ্থাৎ অবজাৰ্ভ কৰিব পাৰিবা, যাৰ জৰিয়তে তুমি সোনকালে লাভান্বিত হ'বা আৰু সোনকালে সফলতাও পাবা। কবিয়ে নিজকে সঠিক দিশত পৰিচালিত কৰিবৰ বাবে এইকেইটা কথাই কিতাপখনৰ জৰিয়তে বৰ্ণনা কৰিছে আৰু কবিয়ে গেৰাণ্টি লৈছে যদি এইকেইটা গুণ নিজৰ মাজত গঢ়ি তুলিব পাৰা তেনেহ'লে তুমি যিকোনো কামত সফলতা পাব পাৰিবা।
ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা, লগতে বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু যদি চেনেলটো তুমি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। জয় অসম।